টংলাত পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ধৰ্ণা আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি প্ৰতিবাদী ধৰ্ণা আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈ থকাৰ মাজতে যোৱা ৩ ছেপ্টেম্বৰ বৃহস্পতিবাৰে টংলা পৌৰসভাৰ প্ৰাংগণত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত টংলা পৌৰ নিকায় কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। যি সময়ত সমগ্ৰ দেশত কৰোনা মহামাৰীৰ সন্ত্ৰাস সৃষ্টি হৈছিল, সেই সময়তে পৌৰ নিকায় কৰ্মচাৰীসকলক দিনে নিশাই চৰকাৰে কামত লগাইছিল যদিও কামৰ উচিত মূল্য নোপোৱাৰ অভিযোগ পৰিষদৰ। আজি প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে কৰ্মচাৰীসকলে ২৭ মাহৰ দৰমহা নোপোৱাৰ অভিযোগ তোলে আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক সমস্যা সমাধান কৰিবলৈ দাবী জনায়। ৰিপৰ্ট অৰূপ বড়ো, টংলা নিউজ 24 বদল। আপোনালোক কিয় ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে? আমি অল আছামত সদৌ পৌৰ নিকায় কৰ্মচাৰী সন্থা আমি এটা আন্দোলনৰ কাৰ্যসূচী লৈ, কিয়নো আমাৰ বিগত ২৭ মাহ ধৰি কোনো ধৰণৰ দৰমহা আপত্তি নাই, লগতে আমাৰ চৰকাৰীকৰণ এতিয়ালৈকে হোৱা নাই। বৰ্তমান ক'ভিড-19ৰ পৰিৱেশত আমাৰ পৌৰসভাৰ সকলো কৰ্মীয়ে যেনেকৈ উত্তৰপূৰ্তভাৱে কাম কৰিছে, তাৰ অনুপাত বৰ্তমান অসম গভৰ্ণমেণ্টে অসমৰ স্বাস্থ্য বিভাগৰ পৰা সকলোবিলাক কৰ্মৰ বীমা আঁচনি ৫০ লাখলৈকে কৰিছে, কিন্তু তাৰ বিনিময়ত আমাক কিন্তু একো কৰিব পৰা নাই। আমাক সেইবিলাক নালাগে, অকল আমাৰ দৰমহা এইখিনি দৰমহাটো কৰি এই দৰমহাটো ৰেগুলাৰ কৰক আৰু চৰকাৰীকৰণ কৰক, আৰু লগতে আমাৰ যিখিনি সমস্যা আজি আমি বৰ্তমান আগত লৈ আন্দোলনৰ কাৰ্যসূচী কৰি আছোঁ, সেইখিনি আমাক অলপ ভালদৰে চাই ওপৰলৈকে আমাক নিয়াত সহায় কৰে যেন। মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী আৰু আমাৰ পীযুষ হাজৰিকাক আমি এইটো বিষয়ে জনাবৰ কাৰণে যে আমাক বিগত ২৭ মাহৰ দৰমহা আৰু কোভিড-19ৰ বিষয়ে আমাক অৱগত কৰিবৰ কাৰণে আমি ধৰ্মঘট কৰি আহিছোঁ। কিমান দিন ধৰি আপোনালোকে দৰমহা? আমি ২৭ মাহ ধৰি দৰমহা পোৱা নাই। টংলাৰ বৰজলাহ প্ৰগতি সংঘৰ উদ্যোগত ৩৭তম অভিৰুচি ক্ৰীড়া দিৱস পালন। প্ৰতিভাৱান খেলুৱৈ তথা উদীয়মান খেলুৱৈ ল'ৰা-ছোৱালীসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে আজি টংলাৰ বৰজলাহ প্ৰগতি সংঘৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩৭তম অভিৰুচি ক্ৰীড়া দিৱসটি পালন কৰা হয়। বৰজলা ষ্টেডিয়ামত ল'ৰা-ছোৱালী উভয়ে অংশগ্ৰহণ কৰা ক্ৰীড়া দিৱসৰ বিভিন্ন খেল প্ৰতিযোগিতা প্ৰথমে উদ্বোধন কৰে সংঘৰ উপদেষ্টা মদন শৰ্মাই। আনহাতে খেল পৰিচালনা কৰে সংঘৰ সাধাৰণ সম্পাদক চিন্ময় শৰ্মা আৰু সংঘৰ সদস্যসকলে। উক্ত অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰতিযোগিতাত উপস্থিত থাকে টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু উপ-সভাপতি কংকন দাসদেৱে। ৰিপৰ্ট অৰূপ বড়ো, টংলা নিউজ 24 বডলেণ্ড।